Hey guys, welcome back to my channel. আজিৰ ভিডিঅ'টো জৰিয়তে মই আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ গোৱালপাৰাৰ এক গৌৰৱৰ কথা আৰু এই গৌৰৱটো কঢ়িয়াই আনিছিলে আমাৰ গোৱালপাৰাৰ 9জনীয়া খেলুৱৈ দল এটাই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গৈ জম্মু আৰু কাশ্মীৰৰ পৰা 25টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা 20 মে তাৰিখে তেওঁলোকে জম্মু কাশ্মীৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিবলৈ গোৱালপাৰাৰ পৰা ৰাওনা হৈছিলে আৰু আজি তেওঁলোকে গোৱালপাৰাত সুনাম কঢ়িয়াই আনিছে 25টা পদক লৈ সুনাম কঢ়িয়াই আনিছে। চ' তেওঁলোকক আদৰিবলৈ আমি ইয়াতে সাজু হৈ আছোঁ। চ' আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া আমাৰ খেলুৱৈ পাৰ্টি আহি পাল জম্মু কাশ্মীৰৰ পৰা। মেডেল দেখা ওয়াও 25 মেডেলস আরে গাড়ী আছে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমি এটা গৌৰৱেৰে ক'বলৈ ওলাইছোঁ যে আমাৰ এই এথলেটিক্স একাডেমীৰ তৰফৰ পৰা আমি 5জন খেলুৱৈ আমি জম্মু কাশ্মীৰত অংশগ্ৰহণ কৰিছিলোঁ। লগতে গোৱালপাৰাৰ পৰা আমি 9জনীয়া দল এটা আমি জম্মু কাশ্মীৰত আমি 10তম নেশ্যনেল গেম আমি তাত অংশগ্ৰহণ কৰিছোঁ। তাত আমি গোৱালপাৰা জিলাৰ পৰা আমি 25টা পদ আমি মেডেল আনিবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ একাডেমীৰ ফালৰ পৰা আমি আমাৰ প্ৰজ্যোতি শৰ্মাই 3টা গ'ল, সোণৰ গ'ল ৰাণত আৰু আমাৰ ভাগ্যদীপ কলিতাই জেভলিঙত এনেকুৱা জেভলিং মাৰিছে যে তেওঁলোকৰ কোনো ফিটাই নাই, তাৰমানে এনেকুৱা জেভলিং মাৰিছে। তেওঁ ফাৰ্ষ্ট সোণৰ পদক, লগতে আমাৰ কণমানি নিবিড় মেধি তেওঁ 2টাকৈ সোণৰ পদক আৰু এটা চিলভাৰ পদক, লগতে আমাৰ বনমণি ৰাভা তাই 2টা কৰি গ'ল্ড মেডেল আৰু এটা চিলভাৰ মেডেল। লগতে আমাৰ ইয়াতে অলপ হাই কোৱালিটিৰ মানুহ খেলিব পাৰে, তাতে আমাৰ এওঁ অভিভাৱক হিচাপে গৈ তেওঁ অংশগ্ৰহণ কৰি তেওঁ গ'ল্ড মেডেল 2টা আৰু ব্ৰঞ্জ এটা আনিবলৈ সক্ষম হৈছে। আৰু আমাৰ বিষয়ে আনন্দৰ বিষয় যে আমাৰ এই গোৱালপাৰা সৰু এখন চহৰৰ পৰা আমি সুদূৰ জম্মু কাশ্মীৰত আমি অংশগ্ৰহণ কৰি গোৱালপাৰা জিলাৰ লগতে অসমৰ নাম আমি উজ্জ্বল কৰি আনিছোঁ। আৰু সেইকাৰণে আমাৰ এথলেটিক্স একাডেমীৰ তৰফৰ পৰা আমি তেওঁলোকক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আজিৰ এই যিসকল মেম্বাৰ আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। এখন কৰি দি হিপ হিপ হুৰে হিপ হিপ হুৰে হিপ হিপ হুৰে অফিচিয়েল হিচাপত থাকি গোৱালপাৰাৰ এজন অফিচিয়েল হিচাপত মই তাক অংশগ্ৰহণ কৰি খুব আনন্দিত লাভ কৰিছোঁ। এতিয়া আমাৰ
গোটেইগিলা এনেকে অলপ ডাঙা Hip hip! Hooray! Hip hip! Hooray! Hip hip! Hooray! সো এনেদৰে তেওঁলোকক আদৰণি জনোৱা হ'ল আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সকলোৰে। ভৱিষ্যতে যাতে তেওঁলোকে আকৌ এনেদৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। সো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি গোৱালপাৰাৰ পৰা চাই আছে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিলোঁ, বাই বাই।